Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে ময়ো ভালে আছো সো আজি ব্লগটো বনাইছো যে মই যেহেতু ফিশাৰী ব্লগটোত মই কৈ থৈছিলো যে আমাৰ ঘৰৰ পৰা মানে চাৰিগাঁৱত মোৰ ঘৰ হয় তো চাৰিগাঁৱৰ পৰা নিমাতী ঘাটলৈ কেনেকৈ যায় মানে আচলতে তো মই এইখিনি ৰাস্তাটো অকণমানকৈ দেখাম বুলি যিহেতু আপোনালোকক কৈ থৈছিলোঁ আৰু ভাবিলোঁ কি সেইকাৰণে আজিয়ে ব্লগটো বনাই দিওঁ কিন্তু বহুত ৰ'দ হয় বাহিৰত কিন্তু হ'লেও আপোনালোকক দেখাবলৈ কাৰণে আহিছোঁ ইমানখিনি সেয়া চ' ব'লক আপোনালোকেও চাই যাব কেনেকৈ যায় মানে বহুত বিশেষ দেখাব নোৱাৰিম চাগে যিহেতু কাৰণ কি মই শুনাত নিমাতী ঘাটৰ পিনে মানে পানী বাঢ়িছে তো যিমানখিনিলৈকে আৰু যাব পাৰোঁ সিমানখিনিলৈকে দেখাম আপোনালোকৰ তো আৰু আপোনালোকে যদি মোৰ ব্লগছবোৰ চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ হওক ফেমিলি হওক চবৰ লগত বহুত মৰম দিব আৰু আপোনালোকক জনাব যে কেনেকুৱা ধৰণৰ ব্লগছ আপোনালোকে চাব বিচাৰে যিহেতু মই ষ্টাৰ্টিং কৰিছোঁহে তো মোৰো মই মানে আপোনালোকে যদি আপোনালোকৰ ফিডবেকছখিনি জনায় যে কেনেকুৱা ব্লগ দিলে ভাল পাব তো মই ডেফিনেটলি ট্ৰাই কৰিম সিমানখিনি বনাব তো সেয়াই আৰু বাকী ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সহায় কৰিলে আপোনালোকৰ ছাপোৰ্টতে মই আগবাঢ়ি যাব পাৰিম চ' এতিয়া ব'লক আপোনালোকে চাই যাব এইটোৱে হৈছে চাৰিগাঁও মানে যোনটো নিমাতী ঘাটলৈ যায় এইটো ৰাস্তাইদিয়ে যায় আৰু মোৰ লগত আহি আছে মোৰ কাজিন ভণ্টি মোৰ সৰু ছোৱালীজনী আৰু আহিছে মোৰ একদম চাইল্ডহুডৰ আমি সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱা বুলি ক'ব পাৰি আৰু তাই আহিছে খালি অকণমান দুইজনী কেমেৰা চাই হয় ওলাব লাজ কৰিছে তো লাষ্টলৈ যদি ওলাই আৰু দেখা পাব আপোনালোকে তাহাঁতৰ মুখকেইখন বাকী এতিয়াতো তাহাঁতি নোলাওঁ বুলিয়ে কৈছে তো আমি আহি আছোঁ আৰু এইকণ যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম কিন্তু আচলতে বহুত পানী হৈ আছে বুলি কৈছে দেই আৰু মথাউৰিদি মোৰ আচলতে অকণমান নিবলৈ গধূলি হৈছে যিহেতু সেইকাৰণে মই চিন্তা কৰিছোঁ গাড়ীখন নিবলৈ তো যিমান পাৰোঁ আপোনালোকক দেখাওঁ আহি থাকক আপোনালোকে আমাৰ লগে চাই এইটো হৈছে নিমাতী ঘাটৰ এমকিজ ৰেষ্টুৰেণ্ট এইখিনিতে আচলতে এইপিনৰ পৰাই যায় এইপিনে কমলাবাৰী ঘাটলৈ যায়গৈ ইয়াৰ পৰাই ফেৰী ধৰে এইখন তাৰপিছত সেইখন এইটাপত কাজিনজনী এইজনী আৰু তাই মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় দুটা বেয়া লাজ কৰিছে তো বহুত ধুনীয়া পৰিৱেশ হয় আমি আচলতে যেতিয়া তেতিয়া অহা হয় নিমাতী ঘাটলৈ যেতিয়া তেতিয়া আহোঁ বহুত ধুনীয়া লাগে বহুত ধুনীয়া মাজুলী যিহেতু জানেই ৱৰ্ল্ডৰ চবতছে লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড হয় গৈ তাতে লিখা আছে ৱেলকাম টু মই অকণমান দেখাব পাৰোঁ নেকি চাওঁ ৱেলকাম টু কমলাবাৰী ঘাট লিখা আছে মানে সেইখিনিতে কমলাবাৰী ঘাটলৈ যোৱা ফেৰী সেইখিনিতে ৰখে তাৰপিছত অকণমান আগলৈ গৈ পেলাই ইয়াতে বহুত দোকান আছে আৰু সেইখিনিতে বহুত টিকেট কাউণ্টাৰ আছে যোনটো ঘাটলৈ মানে যাবলৈ বিচাৰে তো বহুতে ফটোশ্বুট কৰিব আহে তাতে কাৰোবাৰ ৱেডিং ভিডিঅ'গ্ৰাফী কৰিব আহে প্ৰি ৱেডিং শ্বুট কৰিব আহে বহুত ধুনীয়া হয় এদিন মই নেক্সট টাইম আহিলে আকৌ এদিন মই দেখাম ভালছে তো এয়াই হৈছে নিমাতী ঘাট সেইপিনে যায় মাজুলী যিমান পাৰোঁ দেখাই দিছোঁ অলপমান ভণ্টি এইপিনৰ পৰা কৈ আছে কাষলৈ নাযাবি
Love you. Lol be. Wow. তো আচলতে ইয়াতে আগতে বহুত টুলুঙা নাও থাকে কিন্তু আপোনালোকে হয়তো বহুতে শুনিছে নিমাতী ঘাটত বহুত ৰিচেণ্ট বুলিয়ে মানে ক'ব পাৰি আৰু কেইমাহমান হৈ গৈছে বহুত ডাঙৰ ইনচিডেণ্ট এটা হৈছিলে নিমাতী ঘাটত তো তেতিয়াৰ পৰাই মানে নিমাতী ঘাটত টুলুঙা নাও বন্ধ কৰি দিলে আৰু এইকেইখন যে দেখিছে এইকেইখনি যায় আৰু আঁতৰতো আছে আচলতে সেইটো চাইডে তো আৰু বহুত আগৰ পৰাই মই শুনামতে মই ইমান এটা মই চিয়'ৰ নহয় দেই মানে বহুত আগৰ পৰাই মানে টিকেট কৰিব লাগে নেকি আজিকালি মানে টিকেট ছিষ্টেম হৈ গ'ল যদি আপোনালোকে মাজুলী যাব বিচাৰে মানে সেয়াই টুলুঙা নাও বন্ধ কৰি দিলে একদম আমি অলপমান আছোঁ এইখিনিতে বহিম এতিয়া আমি অকণমান চিপছ টিপছ আমাৰ আনিছোঁ আৰু এতিয়া খাই বৈ ল'ম ইয়াতে এইটো ভিউটো চাওকচোন কিমান ধুনীয়া হয় ডাৱৰ নাই দেখুৱা হেৰি মাজুলীলৈ আচলতে ৰাসৰ টাইমত ইয়াতে ফেৰী পাবলৈ দিগদাৰেই হৈ যায় বহুত মানুহ যায় ৰাস চাবলৈ বহুত ফৰেইনাৰ্ছো আহে টুৰিষ্ট আহে বহুত মাজুলী যায় ফুৰিবলৈ এইকেইটা দোকান নিমাতী ঘাটৰ তাতে টিকেট কৰিব পাৰে জিৰণি ঘৰ আছে সেইখন এখন আছে MV শচীন দেৱ বৰ্মনৰ এইপিনেদি যায় বেলেগ জেগালৈ আৰু এইখন হৈছে আমি ইয়াত অকণমান উঠিম এতিয়া এতিয়া পাই গ'লোহি আমি ভাল ৰাস্তা মায়ে চাগে ঘৰত চিন্তাই কৰি আছে ছোৱালীকেইজনী ইমান দেৰি কিয় পোৱাহি নাই আৰু মাৰ ফোনো অহা নাই পিছে আচৰিত নহ'লে কেতিয়াও সেইটো নোহোৱাকৈ নাথাকে আচলতে আমি য'তে যাওঁ মাৰ চবৰে হৈ আছে ফোনটো আহেই মাকৰ কিয়নো নাহিব চিন্তা কৰে